Guys, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' সৈতে সকলোকে আপোনালোকক জনাইছোঁ স্বাগতম। একদম ইয়াৰ ৰাতি এতিয়া বাহিৰত কৰিছোঁ। ৰাতি মানে এতিয়া বাজিছে ৰাতিপুৱা হ'ল 5টা বাজিছে। কিন্তু পোহৰ তেনেকৈ হোৱা নাই আৰু মই দেখুৱাম আৰু আপোনালোকক আৰু ৰাতিপুৱা কিয় ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক কৈছোঁ। আজি যাবলৈ ওলাইছোঁ এতিয়া মোৰ বাৰ এগৰাকীৰ ৰিং চেৰিমনি আছে তেজপুৰত, মানে মোৰ পেহীৰ ছোৱালী। তালৈ যাম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু কিমানখিনি পাৰোঁ। আৰু বহুত দিন ভিডিঅ' বনোৱা হোৱা নাছিলে, সেইবাবে আপোনালোকক কাৰণে এটা ভিডিঅ' হৈ যাব। আপোনালোকে চাব তাত কিনো হয় অকণমান দেখুৱাম। জাৰ্ণিটো আমি ৰাতিপুৱা পৰা যোৰহাট পৰা তেজপুৰত হ'ব আৰু এইটো মই ৰাতিপুৱা পিন্ধি লৈছোঁ এইটো আৰু ৰেডি হৈছোঁ আৰু অকণমান ৰেডি হোৱাৰ পাছত একে যোৱা সময়ত আপোনালোকক লগ পাই আছোঁ। আমি সকলো গাড়ীত উঠিছোঁ এটা এটাকৈ। তাৰপিছত ইয়াৰ বাছখনত উঠিছোঁ আৰু আমাৰ ভাইটিটোও যাব আৰু মানুহ বহিবলৈ আছেই বাৰু, বহুত মানুহ বহিবলৈ আছে। আমি বহি ল'লোঁ আৰু এতিয়া আমি যোৱা আৰম্ভ কৰিম। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। বাটটো তেনেকৈ ইমান নেদেখাওঁ, তাত গৈ পোৱাৰ পাছতহে মই ভালদৰে দেখুৱাম। এতিয়াই কৈ দিছোঁ আৰু আপোনালোকক, আৰু ভইচটো কাটি থোৱা আছে কাৰণ গাড়ী মাতত মানে ভালদৰে নাহিব, সেইবাবে সেইটো ভইচ কাটি থোৱা আছে। মই এতিয়া পাছতহে কৈ দিছোঁ আপোনালোকক। এতিয়া আমি যাবলৈ আৰম্ভ কৰিছোঁ। অলপমান দূৰ পোৱাৰ পাছত অকণমান দেখুৱাম আৰু আপোনালোকক। 3 ঘণ্টামানৰ পাছত এতিয়া ডাইৰেক্ট দেখুৱাইছোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ হোটেলখনৰ নাম হৈছে হেৰিটাজ। আৰু এতিয়া ৰুম লোৱা হৈছিলে, ৰুমতে এতিয়া সকলোৱে কাপোৰ কানি পিন্ধিছে আৰু মই ইয়াৰ ৰেডি হৈছোঁ, কিন্তু মোৰ এতিয়াও ৰেডি হৈ হোৱা নাই। আৰু এইবিলাক ইয়াৰ ৰুম অলপমান দেখুৱাই দিছোঁ। আৰু এটা ৰুম আছে, সেইটো দেখুৱাই দিম আপোনালোকক। এইটো ৰুমত এতিয়া ওলাইছোঁ। এতিয়া আকৌ বাকী আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইয়াত আছিলোঁ আমি আৰু এতিয়া তলতে পতা হৈছে। মই আপোনালোকক দেখুৱাই দিম এতিয়া। আপোনালোকে চাব পাৰিব, এইখন গ্লাছ ধুনীয়াকৈ ওলাই আছে আৰু তললৈ, আৰু এইফালে তলেদি পাতিছে তাতে। মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এতিয়া মই ধুনীয়াকৈ আপোনালোকক ডেক'ৰেশ্যনখিনি দেখুৱাই যাম, আপোনালোকে চাব। দেখুৱাবলৈ চেষ্টা কৰিম, চাই যাব। আৰু এয়া মই চুলি হেয়াৰ ষ্টাইলটো কৰি ল'লোঁ, বাই কৰি দিলে আৰু প্ৰথমতে মই ইয়াত আছিলোঁ, এতিয়া দেখুৱাই দিছোঁ। আৰু এতিয়া এইটো অলপমান দেখুৱাই দিছোঁ। ইয়াত চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া আমাৰ কইনা আহি গ'ল আৰু এতিয়া মানে প্ৰথমতে যিখিনি আঙুঠি যিহেতু পিন্ধাব, সেইকাৰণে মানে ঠিক কৰি আছে সকলো বস্তুবোৰ। এয়া দৰা কইনা আহি আছে, তেওঁলোকলৈ ফটো তুলিছে। আৰু এতিয়া মেইন কৰি আছে, প্ৰথমতে উঠিছে আৰু মই এইফালৰ পৰাই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিছোঁ। আৰু ভইচটো কাটি দিয়া হৈছে, মানে এতিয়া কথা পাতি আছিলোঁ আৰু এয়া আঙুঠি পিন্ধালে, আপোনালোককো দেখুৱাই দিছোঁ। এয়া আৰু তাৰপিছত কটা হ'ল কেক আৰু এতিয়া সকলোৱে খোৱা বোৱা কৰিবলৈ লৈছে।
আৰু এতিয়া আমি আহিছোঁ বাহিৰত আমি ফটো দুকপিমান উঠিবলৈ আৰু আপোনালোককো দেখুৱাম ফটোকপি লাষ্টত দিম আপোনালোকে চাব পাৰিব আৰু এইটোৱে হৈছে হোটেলটো হেৰিটাজ আৰু ইয়াতে পতা হৈছে অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো কেনেকুৱা আৰু সোমাই প্ৰথমতে এনেধৰণে তাৰপিছত এয়া এতিয়া সকলোৱে মানে খাম আৰু খাবলৈ বহিছে এতিয়া খাই বৈ হৈ গ'ল আপোনালোকক নেদেখুৱালোঁ ইমানকৈ মই আৰু এতিয়া তললৈ আহিছোঁ আৰু এতিয়া ফটো ৰিলচ এইবিলাক বনোৱা হৈ আছে আপোনালোকক দেখুৱাইছোঁ এয়া সকলোৱে একদম বনাইছে ময়ো বনাইছোঁ আৰু ৰিলচ যদি চাই আপোনালোকে তেন্তে মোৰ ইউটিউব চেনেলৰ লিংক মই কমেণ্টত দি দিম আৰু এতিয়া আমি ঘৰলৈ যাবলৈ সকলো ওলাইছোঁ আৰু এয়া এতিয়া ঘৰলৈ আহি আছোঁ আৰু ফটো আৰু ভিডিঅ' আপোনালোকক ফটো দি দিম লাষ্টত ভিডিঅ' যদি চাবলৈ মন আছে ৰিলচ তেন্তে আপোনালোকে মোৰ ছেকেণ্ড চেনেলটো কমেণ্ট বক্সত লিংক দি দিম আপোনালোকে চাব পাৰিব আৰু এতিয়া ফটো দি দিছোঁ আপোনালোকক সেইটোৱে আছিলে ভিডিঅ' ফটো দি দিছোঁ আপোনালোকে চাই লওক আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো